নমস্কাৰ আজি ঈদৰ আগদিনা আমি বজাৰ কৰিবলৈ যাব ওলাইছো সৰু খুৰা দুটা এটা বজা থাকি যায়গে যে লাষ্টত কৰিবলৈ সেইটো কাৰণে এই মোৰ লগত দীপা আছে তাইতো যাবলৈ ৰেডিয়ে হৈ আছে তাকে যাওঁ আমি আপোনালোকক পিছত লগ পাই আছো ফুচকা খাবলৈ অঞ্জলি প্ৰিয় জাগাত এজন খুৰাই খুব ভাল বনায় সেইকাৰণে আমি খুৰা তাত আহিছোঁ আজি আমি ঘৰ পালোহি বজাৰ কৰি পেলাই বহুত বেছি ৰ'দ আছিল আজি তথাপিও অঞ্জলি মই বজাৰ কৰিলোঁ যি সৰু সুৰা যি অলপ আছিলে বজাৰ কৰিলোঁ বজাৰ কৰি এতিয়া আমি আমাৰ ঘৰলৈ আহি আছোঁ এতিয়া আহকচোন আৰু কি কৰোঁ আপোনালোকক দেখাই যাওঁ এতিয়া আমি নাৰিকল পিঠা বনাই আছোঁ নাৰিকল পিঠা বনাবৰ বাবে আমি ময়দা খুচি আছোঁ এতিয়া ময়দাখিনি আচলতে আগতেই খুচি থোৱা আছিলে অলপ টান হৈ যোৱাৰ কাৰণে মই আৰু অলপ খুচি দিছোঁ নাৰিকল পিঠা বনাবৰ কাৰণে প্ৰথমে ময়দাৰ লগতে ৰিফাইন মিক্স দিব লাগিব তাৰ লগতে বেকিং আৰু অকণমান নিমখ ছটিয়াই দিব পাৰে আপোনালোকে তাৰপিছত গৰম পানী দি খুচিব লাগে গৰম পানী দি খুচিলে বস্তুটো কোমল হয় মই অঞ্জলিৰ কাৰণে আকৌ বনাব লগা হৈছে কাৰণ তাই বৰ ভাল পায় নাৰিকল পিঠা খাবলৈ কিন্তু তাই ঘৰত ইমানেই মানে বৰমাই বনায় তথাপিও তাই খোৱাৰ উৎপাদন নাৰিকল পিঠা শেষেই হৈ যায় সেইকাৰণে আজি আকৌ বনাব লগা হৈছে নাৰিকল পিঠা আৰু এয়া চাওক এয়া নাৰিকল পিঠাত দিবৰ কাৰণে নাৰিকল আৰু চেনি মিক্স কৰা হৈ আছে এইখিনি আমি ভাজি লৈছোঁ ৰিফাইনত মিক্স কৰাৰ পিছত আমি যেতিয়া নাৰিকল পিঠা বনাম তেতিয়া তাৰ ভিতৰত আমি চেনি আৰু নাৰিকলখিনি আমি ভৰাই দিম আচলতে নগাঁৱৰ পৰা অহাৰ পিছত বেছিয়ে ভাগৰ লাগিছিলে সেইকাৰণে আপোনালোকক বেছিকৈ দেখুৱাব নোৱাৰিলোঁ আজি আহি পেলাই এই দুবিধ নবনালেও নহয় সেইকাৰণে এই দুবিধ নাস্তা বনাই দিলোঁ ঈদৰ কাৰণে আৰু বাকীখিনি আগতেই বনোৱা হ'ল সেইকাৰণে এই দুবিধ ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ আকৌ আহিলোঁ দুইজনী এতিয়া মেহেন্দি আঁকিম মানে দিনটো যিমানেই ব্যস্ততা নহওক কিয় ঈদৰ আগদিনা ৰাতি যদি মেহেন্দি অকণ অঁকা নহয় তেতিয়া সঁচাকৈ ঈদ নালাগে সেইকাৰণে অঞ্জলি আহিছে এতিয়া মোক মেহেন্দি আঁকি দিব তেতিয়াহে মানে ঈদ আৰু কমপ্লিট হ'ব আগতে এবাৰ ঈদত মই ৰাতি 10:30লৈকে এই ঘৰত থাকি পেলাই মেহেন্দি আঁকি দিছিলোঁ তাই বৰ ভাল মেহেন্দি আঁকে দেখাম বাৰু বৰ ভালো নহয় চলি যায় আৰু এই মানে একেবাৰে নোৱাৰে তাৰ তুলনাত মোৰ চলি যায় মই খুব ভাল মেহেন্দি আঁকো তাইক দেখাম আজি কিন্তু তাই আজি সময় নাই মানে তাই মোক আঁকি পেলাই তাই ৰৈ থাকিব নোৱাৰে হে নমস্কাৰ আজি ঈদৰ দিনা আজি অৱশ্যে আপোনালোকৰ ওচৰত আহোঁতে আমাৰ দেৰিয়ে হৈ গৈছেগৈ এতিয়া বাজিছে আপোনাৰ 3:30 এতিয়া 3:30 হৈছে ৰাতিপুৱাৰ পৰা জানেই ঈদৰ দিনা বহুত ব্যস্ততাতে থকা যায় তথাপিও এতিয়া আহিছোঁ আৰু অঞ্জলিও নাছিলে মোৰ লগত সেইকাৰণে আপোনালোকৰ ওচৰত আহিবলৈ মোৰ আমাৰ ঘৰলৈ
ঈদ বুলি তাই এতিয়াহে সময় পাইছে আমাৰ ঘৰত আহিবলৈ কৈছোঁ ঈদ বাৰু আজি আপোনালোকৰ কেনেকুৱা গ'ল আশা কৰোঁ ভালেই গৈছে মোৰতো বহুত বেছিয়ে বিজি গৈছে সেইকাৰণে অহাও দেৰি হৈ গ'ল বহুত এনেইতো প্লেন আছিলে ৰাতিপুৱা 10:30 মানতে আহিম ফুৰিবলৈ কৰিব যাম কিন্তু আলহী দুলহী কাম বনৰ মাজতে বহুত দেৰি হৈ যায় হয় ঈদৰ দিনা আচলতে ওলাবলৈ অলপ দিগদাৰী হৈ যায় সেইকাৰণে আমি আজি ভিডিঅ'টো কৰাত অলপ পলম হৈছে এতিয়া মই অকণমান দীপাহঁতৰ ঘৰত ওলাই আহিছোঁ ভাবিছোঁ দুইজনী অকণ ওলাই মেলি যাওঁ এটা বহুত বিজি আছিলোঁ যেতিয়া আবেলিতো এটলিষ্ট অকণমান দুইজনী একেলগে ঘূৰোঁ ফুৰোঁ ভালকৈ যাওক আপোনালোকৰো আশা কৰোঁ ভালকৈ যাব আজি হাঁহি ধেমালি কৰক নিজৰ ফেমিলিৰ লগত নিজৰ বন্ধু বান্ধৱীৰ লগত প্ৰিয়জনৰ লগত ভালকৈ সময় স্পেণ্ড কৰক বাকী অৱশেষত আপোনালোকক সকলোকে আমাৰ ফালৰ পৰা ঈদ মুবাৰক যদি আজি আপোনালোকৰ ব্লগটো চাই পেলাই ভাল লাগিলে তেন্তে লাইক কৰিব তলত কমেণ্ট কৰি জনাব নাপাহৰিব যিহেতু আমি আগতে কীৰ্তি কাহানিও ব্লগ বনাই পোৱা নাই আজি আমি প্ৰথম বনাইছোঁ একো আমাৰ আইডিয়া নাই যে আমি কেনেকৈ ক'ব লাগে কেনেকৈ এটা ব্লগ বনাব লাগে একো অভিজ্ঞতা আমাৰ নাই তো আপোনালোকে কমেণ্ট কৰি জনাব যাতে তেতিয়া আমি আগলৈও তেনেকুৱা ব্লগ কিছুমান আমি আনিব পাৰিম তে আজিলৈ বাই